মই আজি আপোনালোকক লৈ যাওঁ এখন বাৰীলৈ। বাৰীখনত কি আছে আপোনালোকক দেখুৱাম। মানুহজনে বহুত কষ্ট কৰি থাকে, বাৰীখনতে থাকে এনি টাইম, বাৰীখনত লাগিয়ে থাকে আপোনাৰ 24 ঘণ্টা, কোনো কথা নাই। মানুহ বহুত কষ্টৰ মূৰত এখন বাৰী ল'লে। বাৰীখনৰ পৰা তেওঁ মাহিলী ইনকাম মিনিমাম 30,000 পৰা 35,000 ভিতৰত হৈ যায়। বাৰীখন বলক আপোনালোকক দেখুৱাবলৈ যাওঁ। এয়া কলগছ, বাৰীখন আৰম্ভণিতে এনেকৈ দেখিব কলগছ শাৰী শাৰীকৈ আছে। পুৰা কলগছ, এইবোৰ কল লাগি আছে, কল লাগিবলৈ আৰম্ভ কৰিছে। আৰু তেওঁ বিকিও আছে, মই তেওঁ কণ্টেক্ট নাম্বাৰটো দিম। আপোনালোকে তেওঁ বিয়া সবাহো অৰ্ডাৰ লয়। কল আছে আপোনাক, এতিয়া কমলা গছো আছে, এনেকৈ ফল মূল আছে ইত্যাদি মই দেখুৱাই আছোঁ আপোনালোকক। এয়া আৰম্ভণি, এই কলৰ শাৰী শাৰী, প্ৰায় আপোনাৰ 2 বিঘামান মাটি অকল কলেই আছে এইখিনিত দেখাই আছোঁ। লগতে তাৰ মাজে মাজে এইবোৰ পাচলিৰ খেতি কৰিছে। বলক ভিতৰলৈ সোমাই যাওঁ বাৰীখনৰ। পহিলাতে আহিয়ে আমি এয়া কমলা গছ দেখিছোঁ। কমলা এইজোপা কমলা লাগি আছে, আপোনালোকে দেখা পাইছে। কমলা এয়া ওচৰতে আছে মধুৰি গছ, এজোপা মধুৰি। এয়া বগৰী গছ এজোপা, বহুত ডাঙৰ, বহুত সুন্দৰ, বহুত মানে ভাল খাবলৈ মধুৰিজোপা। নাৰিকল গছ লগতে আছে, এইজোপা ডাব নাৰিকল। এনেকৈ নাৰিকলো আছে আপোনাৰ 20 জোপামান। বাৰীখন নতুনকৈ গঢ় লৈ উঠিছে, তামোলৰ শাৰী মাজে মাজে। এইজোপা ডালিম গছ, এজোপা ডালিম গছ। বলক এতিয়া বাৰীখনৰ ভিতৰলৈ সোমাই যাওঁ। আজি কল বাৰীখন অকণমান আপোনালোকক দেখুৱাই আছোঁ। কাষতে সেইজোপা জলফাই গছ। বাৰীখনলৈ সোমাই আহি প্ৰথমতে দেখিব আপোনালোকে এইবোৰ কল। এয়া ভিতৰলৈ সোমাই আহিছোঁ, তামোল আছে। এয়া চকী ধুনীয়াকৈ ফুলনিৰ মাজে মাজে। বাৰীখনত গৈ ভাল লাগে মানে। মন্দিৰো এভাগ বনাই দিছে ওচৰতে, বাৰীখনৰ ভিতৰতে আছে এইবোৰ চব। এয়া মন্দিৰো এভাগ বনাই দিছে, সুন্দৰকৈ ৰাখিছে বাৰীখন পৰিষ্কাৰকৈ। চাইডত পুখুৰীও আছে, পুখুৰী। টেঙা লমা লমে লাগি আছে, টেঙা লমা লমে লাগি আছে। জালুক গছ, ৰবাব টেঙা। এই ৰবাব টেঙা এজোপা 12 মাহে লাগে। কি সুন্দৰকৈ সজাই ৰাখিছে বাৰীখন। এই বাৰীখনৰ পৰা তেওঁ মাহেকত 40,000 35,000 টকা কামানি কৰে। মানে তেওঁ এতিয়া আপোনালোকে দেখি পালে বাৰীখন আপোনাৰ কি সুন্দৰকৈ তেওঁ প্ৰতিপালন কৰি আছে। এই বাৰীখনৰ পৰা তেওঁ 35-40,000 টকা মাহেকত উপাৰ্জন কৰি লয়। আৰু তেওঁৰ ওচৰত আপোনালোকে যি বিচাৰে, কল, ফল মূলৰ পৰা আদি কৰি যিকোনো বস্তু, মই নাম্বাৰটো মোৰ ডেছক্ৰিপশ্যনত দিয়া হ'ব আৰু ওপৰতো দিয়া আছে। আপোনালোকে তেওঁৰ লগত যোগাযোগ কৰিব পাৰে। মোৰ পিছফালে কলৰ শাৰী শাৰী। পাব আপুনি নাৰিকল পুলি, তামোল পুলি, আপোনাৰ জলফাই পুলি, বগৰী, যিকোনো পুলিও পাব। এওঁৰ লগত যোগাযোগ কৰিব পাৰিব।